নমস্কাৰ সকলোকে। আজি আমি আগন্তুক 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে বিগত 2014 বৰ্ষৰ পৰা 2026 বৰ্ষলৈকে আহিছো আটাইবোৰ ৰচনাই তন্নতন্নভাৱে বিশ্লেষণ কৰিম আৰু লগতে আগন্তুক পৰীক্ষাৰ বাবে আটাইতকৈ সম্ভাৱ্য ৰচনাসমূহ আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কিয়নো এই আলোচনাই তোমালোকৰ ৰচনাৰ প্ৰস্তুতিক আৰু অধিক সহজ আৰু ফলপ্ৰসূ কৰি তুলিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটাই অনুৰোধ, যদি তোমালোকে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লোৱা, যাতে এইচএছ ফাইনেল এক্সামৰ আটাইবোৰ গুৰুত্বপূৰ্ণ ক্লাছ আৰু কিউআৰকিউ এনালাইচিছ সৰ্বপ্ৰথমে লাভ কৰিব পাৰা। প্ৰথমে চাওঁ 2014 বৰ্ষৰ ৰচনাৰ প্ৰশ্নসমূহ। 2014 বৰ্ষৰ ৰচনাৰ বাবে মুঠ 4টা বিষয় দিয়া হৈছিল। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা। আটাইকেইটা বিষয়ত লক্ষ্য কৰিলে দেখা যায় যে প্ৰকৃতি বিজ্ঞান সাহিত্য আৰু শিক্ষাৰ ওপৰত সমানে গুৰুত্ব দিয়া হৈছিল। ইয়াৰ ভিতৰত মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান বিষয়টো 2016 আৰু 18 বৰ্ষতো ৰিপিট হৈছিল। আনহাতে মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা বিষয়টোৰ আধুনিক ৰূপ 2024 বৰ্ষতো দেখিবলৈ পোৱা যায়। এতিয়া 2015 বৰ্ষৰ কিউআৰকিউ বিশ্লেষণ কৰি চাওঁ আহা। তোমাৰ প্ৰিয় সাহিত্যিক, গ্ৰন্থ অধ্যয়নৰ আৱশ্যকতা, বিজ্ঞান আৰু আধুনিক প্ৰযুক্তি, পৰিৱেশ প্ৰদূষণ। 2014 বৰ্ষৰ দৰে এই বৰ্ষতো সাহিত্য বিজ্ঞান সম্পৰ্কীয় বিষয় পুনৰ দেখা গৈছে। লগতে পৰিৱেশ ভিত্তিক বিষয়ৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছিল। বিশেষকৈ তোমাৰ প্ৰিয় সাহিত্যিক বিষয়টো 2017 আৰু 2023 বৰ্ষতো আহি গৈছে। আনহাতে পৰিৱেশ প্ৰদূষণ বিষয়টো 2018 বৰ্ষতো সোধা হৈছিল। এতিয়া আহোঁ 2016 বৰ্ষলৈ। ৰচনাৰ বিষয়সমূহ আছিল তোমাৰ প্ৰিয় গ্ৰন্থ, মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান, বাতৰি কাকত, অসমৰ কুটীৰ শিল্প। ইয়াৰে তোমাৰ প্ৰিয় গ্ৰন্থ বিষয়টো 2018-20 বৰ্ষত ভিন্ন ৰূপত অহা দেখা গৈছিল। লগতে অসমৰ কুটীৰ শিল্প বিষয়টো 2023 বৰ্ষত আকৌ অহা দেখা যায়। 2017 বৰ্ষত আহিছিল তোমাৰ প্ৰিয় সাহিত্যিক, বিজ্ঞানৰ প্ৰখ্যাত আৱিষ্কাৰ দূৰদৰ্শন, মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ, অসমৰ বানপানী আৰু প্ৰতিকাৰৰ উপায়। এই বৰ্ষত প্ৰথমবাৰৰ বাবে সামাজিক সমস্যা আৰু প্ৰাকৃতিক দুৰ্যোগ ভিত্তিক বিষয়ক অধিক গুৰুত্ব দিয়া হৈছে। বিশেষকৈ মাদক দ্ৰব্য আৰু বানপানী দুয়োটা বিষয় আজিও সমানে প্ৰাসংগিক। 2018 বৰ্ষত পুনৰ ৰিপিট হোৱা টপিক হৈছে মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ, তোমাৰ প্ৰিয় গ্ৰন্থ। ইয়াৰে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাটো নতুনকৈ উদয় হৈছে। 2019 বৰ্ষত আহিছিল আধুনিক সমাজৰ ব্যাধি, অনুশাসনহীনতা, সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা, জনসংখ্যা বৃদ্ধি আৰু ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংকট, ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ। এই বৰ্ষত প্ৰশ্নসমূহ অধিক সমসাময়িক সামাজিক আৰু চিন্তামূলক বিষয়ৰ ওপৰত ভিত্তি কৰি দিয়া হৈছিল। বিশেষকৈ ছ'চিয়েল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ বিষয়টো অতি গুৰুত্বপূৰ্ণ, কিয়নো 2022 আৰু 24 বৰ্ষত একেধৰণৰ বিষয় পুনৰ আহি গৈছে। আনকি 2023 বৰ্ষত সামাজিক মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত শিক্ষকেও এই একে ধাৰাকে আগবঢ়াই নিছে। অৰ্থাৎ 2019 বৰ্ষৰ পৰাই সামাজিক মাধ্যম, সামাজিক সমস্যা, সাহিত্য আৰু সমসাময়িক ৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত অধিক প্ৰাধান্যতা দিয়া হৈছে। 2020 বৰ্ষত 5টা বিষয়ৰ ওপৰত ৰচনা লিখিব দিয়া হৈছিল। অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ, একবিংশ শতিকাত প্ৰকাশিত তুমি ভালপোৱা এখন গ্ৰন্থ, পৰ্যটন আৰু অসম, গোলকীয় উষ্ণতা বৃদ্ধি, কাৰণ আৰু প্ৰতিকাৰ, জৈৱ বৈচিত্ৰ্য আৰু সাম্প্ৰতিক সময়। এই বৰ্ষত পৰিৱেশ আৰু উন্নয়ন সম্পৰ্কীয় বিষয়ৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছিল। বিশেষকৈ প্ৰাকৃতিক সম্পদ, পৰ্যটন, গোলকীয় উষ্ণতা আৰু জৈৱ বৈচিত্ৰ্য, এই 4টা বিষয় বৰ্তমান সময়তো অত্যন্ত প্ৰাসংগিক। ইয়াৰ ভিতৰত অসমৰ প্ৰাকৃতিক সম্পদ বিষয়টো 2024 বৰ্ষত পুনৰ আহি গৈছে। আনহাতে পৰ্যটন আৰু অসম বিষয়টো 2023 বৰ্ষত অসমৰ পৰ্যটন উদ্যোগ হিচাপে পুনৰাবৃত্তি হোৱা দেখা গৈছে। 2022 বৰ্ষত আহিছিল ক'ভিডকালীন সময়ৰ ইতিবাচক আৰু নেতিবাচক দিশ, অসমৰ ক্ষুদ্ৰ উদ্যোগ, সম্প্ৰসাৰণ আৰু বাণিজ্যিকৰণ, জ্ঞানপীঠ অথবা সাহিত্য অকাডেমী বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক, সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ। এই বৰ্ষৰ প্ৰশ্নসমূহ সম্পূৰ্ণৰূপে সমসাময়িক বিষয় আৰু অসমক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা হৈছিল। বিশেষকৈ সামাজিক মাধ্যম বিষয়টো 2019 বৰ্ষৰ পিছত পুনৰ আহিছে আৰু 2024 বৰ্ষতো একেধৰণৰ বিষয় পুনৰ অহা দেখা গৈছে। আনহাতে ক্ষুদ্ৰ উদ্যোগ বিষয়টো 2025 বৰ্ষতো দেখিবলৈ পোৱা যায়। 2023 বৰ্ষত আহিছিল অসমৰ কুটীৰ শিল্প, অসমৰ পৰ্যটন উদ্যোগ, তোমাৰ প্ৰিয় সাহিত্যিকগৰাকী, সামাজিক মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত। ইয়াৰ ভিতৰত অসমৰ কুটীৰ শিল্প বিষয়টো 2016 বৰ্ষৰ পিছত পুনৰ আহিছে। তোমাৰ প্ৰিয় সাহিত্যিক বিষয়টো 2015 আৰু 17 বৰ্ষৰ পিছত পুনৰাবৃত্তি হোৱা দেখা গৈছে। ইয়াৰ লগতে সামাজিক মাধ্যম বিষয়টো 2019, 2022 আৰু 2023 বৰ্ষত একেৰাহে অহাটো বিশেষভাৱে মন কৰিবলগীয়া। 2024 বৰ্ষত আহিছিল মাতৃভাষা শিক্ষাৰ প্ৰয়োজনীয়তা,
অসমৰ প্ৰাকৃতিক সম্পদ, অসমৰ পৰিবহণ ব্যৱস্থা, গ্ৰন্থমেলা আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যত, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। ইয়াৰে মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা, অসমৰ প্ৰাকৃতিক সম্পদ, অসমৰ পৰিবহণ ব্যৱস্থা, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, এই আটাইকেইটা বিষয়ে বিগত বৰ্ষৰ পৰা ৰিপিট হৈছে। আনহাতে গ্ৰন্থমেলা আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যত শীৰ্ষক বিষয়টোৱে গ্ৰন্থ সাহিত্য আৰু ভাষা সংস্কৃতিৰ ওপৰত বৰ্ডে সমানে গুৰুত্ব দিয়া বুজাইছে। 2025 বৰ্ষত আহিছিল নদীবান্ধ আৰু ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশ, ক্ষুদ্ৰ উদ্যোগ আৰু অসমৰ নিবনুৱা সমস্যা দূৰীকৰণত ইয়াৰ ভূমিকা, অসমীয়া ভাষাৰ স্বকীয়তা অক্ষুণ্ণ ৰখাত নৱপ্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্য, তোমাৰ প্ৰিয় গ্ৰন্থ, কৃত্ৰিম বুদ্ধিমত্তা আৰু আমাৰ ভৱিষ্যত। ইয়াৰ ভিতৰত অসমীয়া ভাষা বিষয়টো 2023-24 বৰ্ষৰ ভাষাভিত্তিক বিষয়সমূহৰ সৈতে সম্পৰ্কিত। বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তা বিষয়টো প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হোৱাটো বৰ্তমানৰ সময়ৰ সৈতে খাপ খোৱা এক উল্লেখযোগ্য পৰিৱৰ্তন। 2024 বৰ্ষত হোৱা ৰচনাৰ বিষয়সমূহ আছিল সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা, মানৱদৰদী শিল্পী জুবিন গাৰ্গ, সামাজিক মাধ্যম আৰু বৰ্তমানৰ সমাজত ইয়াৰ প্ৰভাৱ, শিক্ষামূলক ভ্ৰমণ, সাম্প্ৰতিক সময়ত অসমৰ খেল জগত। তাৰ ভিতৰত সামাজিক মাধ্যম বিষয়টো 2019 বৰ্ষৰ পৰা 2024 বৰ্ষলৈকে 4বাৰকৈ পৰীক্ষাত আহি গৈছে। আনহাতে সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু জুবিন গাৰ্গৰ দৰে বিষয়ৰ জৰিয়তে বৰ্ডে সাহিত্য সংস্কৃতি আৰু ব্যক্তিত্বভিত্তিক ৰচনাৰ গুৰুত্বও পুনৰ স্পষ্ট কৰি তুলিছে। লগতে শিক্ষামূলক ভ্ৰমণ আৰু অসমৰ খেল জগতৰ দৰে নতুন বিষয় সংযোজন কৰি সমসাময়িক ধাৰাকো প্ৰাধান্যতা দিয়া হৈছে। এতিয়া যদি আমি 2014 বৰ্ষৰ পৰা 2024 বৰ্ষলৈকে সকলো ৰচনাৰ বিষয়ে বিশ্লেষণ কৰোঁ, তেন্তে কিছুমান বিষয় বাৰে বাৰে পুনৰাবৃত্তি হোৱা স্পষ্টকৈ দেখা যায়। বিশেষকৈ মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান, বিজ্ঞান আৰু আধুনিক প্ৰযুক্তি, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, কৃত্ৰিম বুদ্ধিমত্তা আদি বিষয় কেইবাবাৰো পৰীক্ষাত আহি গৈছে। দ্বিতীয়তে প্ৰিয় সাহিত্যিক, প্ৰিয় গ্ৰন্থ, গ্ৰন্থ অধ্যয়ন, সাহিত্য অধ্যয়ন আৰু গ্ৰন্থমেলা আদি বিষয়ে নিয়মীয়াভাৱে পৰীক্ষাত অহা দেখা গৈছে। লগতে সামাজিক মাধ্যম বিষয়টো 2019, 2022, 2023 আৰু 2024 বৰ্ষত 4বাৰকৈ ভিন্ন ৰূপত অহাটো বিশেষভাৱে লক্ষণীয়। তদুপৰি পৰিৱেশ, অসমৰ উন্নয়ন, ক্ষুদ্ৰ বা কুটিৰ উদ্যোগ, মাতৃভাষা, প্ৰাকৃতিক সম্পদ, পৰ্যটন আদি বিষয়সমূহো পৰীক্ষাত পুনৰাবৃত্তি হোৱা দেখা গৈছে। আজিৰ এই বিভাগীয় বিশ্লেষণৰ ভিত্তিত আগন্তুক 2027 বৰ্ষৰ বাবে সম্ভাৱ্য ৰচনাসমূহ হৈছে কৃত্ৰিম বুদ্ধিমত্তা আৰু আমাৰ ভৱিষ্যত, সামাজিক মাধ্যম আৰু বৰ্তমানৰ সমাজত ইয়াৰ প্ৰভাৱ, অসমীয়া ভাষাৰ স্বকীয়তা আৰু নৱপ্ৰজন্মৰ দায়িত্ব, সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা, পৰিৱেশ সংৰক্ষণ, গোলকীয় উষ্ণতা বৃদ্ধি বা জৈৱ বৈচিত্ৰ্য, অসমৰ ক্ষুদ্ৰ বা কুটিৰ উদ্যোগ, অসমৰ পৰ্যটন উদ্যোগ, অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ। মনত ৰাখিব, এইবোৰ বৰ্ডে প্ৰকাশ কৰা কোনো অফিচিয়েল ছাজেশ্যন নহয়, বৰঞ্চ বিগত 2014 বৰ্ষৰ পৰা 2024 বৰ্ষলৈকে অহা PYQৰ ট্ৰেণ্ড এনালিচিছৰ ভিত্তিত প্ৰস্তুত কৰা আটাইতকৈ সম্ভাৱ্য বিষয়। যদি তোমালোকে এই বিষয়সমূহ ভালদৰে প্ৰস্তুত কৰা আৰু লগতে বিগত বৰ্ষৰ প্ৰশ্নসমূহ এবাৰ ৰিভিজন কৰা, তেন্তে আগন্তুক 2027 বৰ্ষৰ ৰচনা অংশৰ বাবে এটা শক্তিশালী প্ৰস্তুতি সম্পূৰ্ণ হ'ব। আজি আলোচনাৰ ইমানতে অন্ত পৰিছে। ভিডিঅ'টো তোমালোকৰ বাবে উপযোগী হ'ব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত আন এক গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ সৈতে।